যদি আপোনাৰ কেতিয়াবা জীৱনত টকা পইচাৰ সমস্যা হয় তেতিয়াহ'লে আপুনি এইকেইটা ভুল নকৰিব। চাওক, মানুহৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা টকা পইচাৰ সমস্যা হয়। আপোনাৰো হয় আৰু মোৰো হয়। কিন্তু টকা পইচাৰ সমস্যা বুলি যদি আপোনালোকে এইকেইটা ভুল কৰে তেতিয়াহ'লে আপোনাৰ জীৱনটো ধ্বংস হ'ব। চাওক, আপোনাৰ যদি টকা পইচাৰ বৰ্তমান সমস্যা চলি আছে তেতিয়াহ'লে সেই কথাটো কেতিয়াও আচলতে ওচৰ চুবুৰীয়াৰ আগত বা আপোনাৰ বন্ধুৰ আগত নক'ব। কাৰণ আপোনাক যিসকলে বেয়া পায় সেইসকলে আচলতে আপোনাৰ দুৰ্বলতাখিনি বিচাৰি থাকে, আৰু সেই সময়তে যদি আপোনাৰ নিজৰ আচলতে দুৰ্বলতাখিনি সিহঁতৰ আগত প্ৰকাশ কৰে তেতিয়া নিশ্চয়কৈ আচলতে আপোনাক ধ্বংস কৰিবলৈ সিহঁতে সুবিধা ল'ব। সেই গতিকে কেতিয়াও আচলতে টকা পইচাৰ সমস্যা হ'লে আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰ আগত বা আপোনাৰ শত্ৰুৰ আগত নক'ব। কিছুমান মানুহ এনেকুৱা আছে যে নেকি আচলতে টকা পইচাৰ সমস্যা হ'লে একো কৰিব নোৱাৰি নিজৰ ঘৰৰ মানুহখিনিৰ লগতে আচলতে কাজিয়া কৰে, ঘৰখন ভাঙি লণ্ড ভণ্ড কৰি দিয়ে। কিন্তু এইটো একেবাৰে ভাল কথা নহয়, কাৰণ টকা পইচাৰ সমস্যাটো হৈছে আপোনাৰ আগত। আপুনি মানুহক নোকোৱাকৈ কেনেকৈ আচলতে এই সমস্যাটোৰ পৰা আচলতে আঁতৰি আহিব পাৰে সেইটোহে আচল কথা। কিন্তু সেই বুলি আপুনি আপোনাৰ সমস্যাটো গৈ গোটেই আচলতে ঘৰখনৰ লগত কাজিয়া লাগি আপোনাৰ এখন সুখৰ সংসাৰ ভঙাটো একেবাৰে আচলতে গ্ৰহণযোগ্য কথা নহয়। সেইটো আপোনালোকে নকৰিব। তাৰপিছত আহিল যে কিছুমানে আচলতে কামটো কৰাৰ আগতে জহাই ফুৰি বহুত ভাল পায়। সেইটো নকৰিব। কামটো তেতিয়ালৈকে কৰি থওক আপোনালোকে যেতিয়ালৈকে কামটো নহয়, আৰু কামটো হোৱাৰ পাছত আপোনালোকে যি কৰে কৰি থওক, কিন্তু তেতিয়ালৈকে নক'ব যেতিয়ালৈকে আপোনালোকৰ সেই কামটো কৰি সম্পূৰ্ণ নহয়। কাৰণ এনেকুৱা কিছুমান মানুহ আচলতে দেখা যায় যে কামটো কৰিম বুলি আচলতে মানুহৰ আগত কৈ ফুৰে, কিন্তু শেষত গৈ কামটো কৰিবগৈ নোৱাৰে, আৰু তেনে ফলত সেই মানুহখিনিৰ ওচৰত আচলতে সেই মানুহজনে বৰ বেয়াকৈ লাজ পায়। সেইকাৰণে সেইবিলাক নকৰিব। আপোনালোকে আগতে কামটো কৰি সম্পূৰ্ণ কৰি লওক আৰু তাৰ পিছতহে মানুহক দেখাব। বৰ্তমান আপোনাৰ লগত আচলতে যিটো পৰিস্থিতি হৈ আছে তাতকৈ আপুনি উন্নত কৰাৰ বাবে চেষ্টা কৰিব লাগে। কিয়নো আচলতে কিছুমান লোকে দেখা যায় যে ফুটনি মাৰি ভাল পায়। আচলতে ফুটনি মৰাৰ বাবে যে কিছুমানে কি কাম নকৰে। মইতো সেনেকুৱা মানুহ দেখিছোঁ যিয়ে নেকি মাটি বাৰী বিকি এখন বুলেট আনিলে, আৰু তাৰপিছত বুলেটখন আচলতে চলাব নোৱাৰি সেইখন বিক্ৰী কৰি এখন চাইকেল লৈ চলাই আছে, এতিয়াও চলাই আছে। কিন্তু সেইটো আচলতে ফুটনি বুলি কয়। যদি আপুনি পৰিস্থিতিটো উন্নত কৰিব বিচাৰিছে তেতিয়াহ'লে অকণমান দেৰিকৈ কৰক, কিন্তু ভালকৈ কৰক। যাতে আপোনাৰ আজি এখন চাইকেল আছে, কাইলৈ এখন বাইক আনক, কাইলৈ এখন আপোনাৰ বাইক আছে, পৰহিলৈ এখন আপুনি কাৰ নিবলৈ চেষ্টা কৰক। কিন্তু ওপৰৰ পৰা তললৈ কেতিয়াও নামি আহিবলৈ চেষ্টা নকৰিব, সদায় ওপৰলৈ যাবলৈহে চেষ্টা কৰিব।